নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ নিউজ অসম বাৰ্তা ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক। আজি খবৰকেইটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। GMCHত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। ৰোগী আৰু জনতাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বৰ্তমানেও জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে GMCHৰ পেচেণ্টৰ মাজত। আমি আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰৰ মাজত। কোটি কোটি কৃষকলৈ আহি পৰিছে ভাল খবৰ। PM কিষাণ ধনক লৈ আহি গ'ল বিগ আপডেট। হয়, PM কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ বিগ আপডেট। 18 জুলাইৰ পূৰ্বে কৃষকসকলৰ বাবে আহিব ভাল খবৰ, কিয়নো কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2000কৈ টকা। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 20 নং কিস্তিৰ ধন। বাধ্যতামূলক EKYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। 20 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব EKYC বাধ্যতামূলকভাৱে। EKYC সম্পূৰ্ণ নকৰিলে আপুনি বঞ্চিত হ'ব 20 নং কিস্তিৰ পৰা। ভুৱা নথিৰে আঁচনি ধন লোৱা কৃষক পৰিব পাৰে বিপদত। তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব, কেনেকৈ পৰীক্ষা কৰিব? লগইন কৰক pmkisan.gov.in। ইয়াৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ৰাজ্য, জিলা, গাঁও বাছনি কৰি চাওক তালিকা। PM কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ বিগ আপডেট। আজি আৰু এক গুৰুত্বপূৰ্ণ খবৰ হ'ল, একেলগে ভাঙি পেলোৱা হ'ল 2000টা বাসগৃহ। চকুৰ সন্মুখতে ঘৰখন হ'ল, একেলগে ভাঙি পেলোৱা হ'ল 2000টা বাসগৃহ। চকুৰ সন্মুখতে আপোনাৰ ঘৰখন ভাঙি দেখি হাহাকাৰ উচ্ছ্বসিত ৰাইজৰ। বুলডজাৰেৰে আঁতৰালে ঐতিহাসিক মছজিদ। বিলাসীপাৰাত শ শ মুছলমানৰ কান্দোন। যুদ্ধমুখী দেশৰ ৰূপত প্ৰশাসনে চলাইছে চৰকাৰী বুলডজাৰ। এফালৰ পৰা ভাঙি পেলোৱা হৈছে বেদখলকাৰী বাসগৃহ। বিলাসীপাৰাত উচ্ছ্বসিত হাহাকাৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত। প্ৰশাসনৰ বুলডজাৰ শব্দত কঁপিছে উচ্ছেদিত বুকু। 4000 বিঘা মাটিত একেলগে চলিছে প্ৰশাসনৰ বুলডজাৰ। হাজাৰ হাজাৰ আৰক্ষীক লগত লৈ চলিছে উচ্ছেদ। শাৰী শাৰী বুলডজাৰে চলিছে উচ্ছেদ জনসাধাৰণৰ।